এই মুহূৰ্তত দিবলৈ ওলাইছো এটা খুবেই আচৰিত খবৰ, যিটো খবৰ শুনিলে আপুনিও আচৰিত হ'ব। পিতৃ মাতৃ হোৱাৰ দিশে এহাল তৃতীয় লিংগৰ দম্পতি। কেৰালাৰ কোজিকোডৰ এহাল তৃতীয় লিংগৰ দম্পতিয়ে আনিছে এই আচৰিত খবৰ। এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক সবিশেষ জনাম, গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব। কেৰালাৰ কোজিকোডৰ এই দম্পতিটো হৈছে জিয়া আৰু জাহাদ। দুয়ো বিগত 3 বছৰ ধৰি সামূহিকভাৱে বাস কৰি আহিছে। জিয়া আৰু জাহাদ হ'ব ভাৰতৰ প্ৰথম সন্তান জন্ম দিয়া তৃতীয় লিংগৰ দম্পতি। জানিব পৰা মতে জিয়া জন্মসূত্ৰে পুৰুষ আছিল যদিও মহিলালৈ পৰিৱৰ্তন হয়, আনহাতে জাহাদ জন্মসূত্ৰে মহিলা আছিল কিন্তু পৰিৱৰ্তন হ'ল পুৰুষলৈ। দুই দম্পতি সন্তানৰ অভিভাৱক হ'ব মাৰ্চত। খবৰটো শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। ভিডিঅ'টো ইমানেই আছিলে। এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।